Hello everyone. মোৰ ক্ৰেফটিং এণ্ড ফুড ৰেচিপি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এটা সাধাৰণ বস্তু যিটো আপোনালোকে হয়তো বহুতে ভাল পায় আৰু সেইটো হৈছে বগৰী। আৰু বগৰী মই আজি গুড় দি বনাম আৰু তাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আৰু লগতে বনাম জলফাই। গোটা জলফাই আজি মই আচাৰ বনাম কাৰণ জলফাইটো বহুতে তাৰমানে বইল কৰাৰ পাছত ভাঙি দিয়ে নহয় জানো। মই ভাবিছোঁ আজি ভাঙি নিদিওঁ কাৰণ তেনেকুৱা জলফাই আচাৰ মোৰ আছেই, যোৱা বছৰৰ আচাৰ আজিলৈকে আছে। মানুহ ইমান নাই খাবলৈ কাৰণে আমাৰ ঘৰত, সেইকাৰণে তাৰমানে মই ভাবিছোঁ আজি এইবাৰ তাৰমানে গোটা জলফাই আচাৰ কৰোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেতিয়াহ'লে। মই লৈছোঁ এইখিনি হৈছে আমাৰ বগৰী, যিখিনি বগৰী মই ধুই পিনে ৰ'দত শুকুৱাই ল'লোঁ আৰু তাৰ ঠাৰিডালো এৰাই ল'লোঁ। এতিয়া সম পৰিমাণৰ তাৰমানে যিমানখিনি বগৰী সেইটো আন্দাজত মই গুড়ো লৈছোঁ, সমান লৈছোঁ। আৰু আপোনালোকে গুড় দিছোঁ হয়, কিন্তু ইয়াৰ লগত আপোনালোকে চেনিও এড কৰিব পাৰে। মই ইয়াত অলপ চেনি দিম কাৰণ মিঠাটো যদি অলপ কম হয় তেতিয়াহ'লে মই ইয়াত আৰু অলপ চেনি এড কৰি দিম। অকল যে গুড়তে বনাব লাগিব তেনেকুৱা একো কথা নাইকিয়া। এতিয়া মই কেৰাহীত এই গুড়খিনি তাৰমানে অলপ দি পকাই ল'ম। যেতিয়া পাকটো আহিব তেতিয়া মই বগৰীখিনি তাত দি দিম। মিঠা বগৰীটো তাৰমানে বহুতেই প্ৰিয়, তাৰমানে বহুতেই ভাল লাগে আৰু তেনে ঠাণ্ডাকালি তাৰমানে ৰ'দত বহি বগৰী এইদৰে খাবলৈ কাৰণে ভাল লাগে। আৰু জলফাই গোটাটো তাৰমানে গোটা জলফাইটো ৰ'দত বহি খোৱাৰ তৃপ্তিয়ে বেলেগ। ঠিক আছে, তেতিয়া কেৰাহীখন মই গেছত পাতি দিলোঁ আৰু এতিয়া মই ইয়াত গুড়খিনি দি দিছোঁ আৰু মই ইয়াত এতিয়া দিছোঁ অলপ পানী, খুব বেছি পানী দিব নালাগে। এতিয়া তাৰমানে মই গুড়খিনি পকাই ল'ম অলপ দেৰি, তাৰমানে গলিবলৈ দিছোঁ। এতিয়া অলপ দেৰি গলি পিনে যেতিয়া পাকটো আহিব তেতিয়া আমি তাত বগৰীখিনি দি দিম। বগৰীখিনি এতিয়া গলিবলৈ ধৰিছে আৰু এটা কথাই মন কৰিবলগীয়া যে গুড়খিনি বেছি পাক আহিলে কিন্তু আমাৰ বগৰীখিনি তাৰমানে ভাল নহ'ব, খুব টান হৈ যাব বগৰীখিনি। তেতিয়া আপোনালোকে বটলৰ পৰা বগৰীখিনি উলিয়াবলৈ কাৰণে আপোনালোকৰ তাৰমানে অলপ কষ্ট হ'ব। সেইকাৰণে পাকটো খুব বেছিকৈ আনিব নালাগে, যাতে অলপ ঢিলা হৈ থাকে আৰু আমি যাতে সহজে বটলৰ পৰা উলিয়াব পাৰোঁ বগৰীকেইটা, নহয় জানো। নহ'লে বগৰীকেইটা উলিয়াব নোৱাৰিব আৰু বগৰীকেইটা তাৰমানে ভাঙি যাব তাৰমানে যদি পাকটো বেছিকৈ আহে। এই ধৰণে মই এতিয়া পাকটো কিমান আহিলে তাকে মই এতিয়া বাতি এটাত চাম। এই ধৰণে লৈ পিনে আপোনালোকে দেখিছে কেৰাহী তলিখন দেখা গৈছে মই এইদৰে লৰাই থাকোঁতে, তাৰমানে আমাৰ এতিয়া গুড়খিনি পাকটো আহিলে। তাৰমানে এতিয়া মই আৰু অকণমান আহিব লাগিব, এয়া আৰু অকণমান আহক আৰু অলপ দেৰি মই এইদৰে গুড়খিনি পকাই লওঁ। এতিয়া মই দি দিম ইয়াত বগৰীকেইটা। বগৰীকেইটা দি দিলোঁ আৰু এতিয়া মই ভালকৈ লৰাই দিম। এইদৰে অলপ দেৰি মই বগৰীকেইটা এই ধৰণে সিজাম, তাৰমানে অলপ সময় 5 মিনিটমান। আৰু ইয়াত মই এতিয়া এড কৰিম অকণমান চফটো আচলতে এড কৰিলে ভাল লাগে আৰু খাবলৈ কাৰণে। এই ভজা চপ আছিলে মই তাকে ইয়াত এড কৰি দিলোঁ আৰু লগতে দিম অকণমান জলকীয়া গুড়ি, কাৰণ অকণমান জ্বলা হ'লেও তাৰমানে ভাল লাগে। চপ আৰু অকণমান দিওঁ। ষ্টিমটো একেবাৰে কমাই থৈছোঁ গেছৰ। গুড়খিনি তাৰমানে আপোনালোকে এনেধৰণৰ তাৰমানে এইটো ৰাখিব লাগিব। গুড়টো বেছি পাক আহিলে আপোনালোকক মই কৈছোঁৱেই বগৰীকেইটা আমাৰ তাৰমানে ভাঙি যাব বটলৰ পৰা উলিয়াই যেতিয়া আমি তাক চাৰ্ভ কৰিম, নহয় জানো। সেইকাৰণে তাৰমানে এইটোৱে তাৰমানে ঠিক হৈছে তাৰমানে পাকটো। এতিয়া মই টেষ্ট কৰি চালোঁ, তাৰমানে টেঙাটো অলপ পাইছোঁ, তাৰমানে মিঠাটো অলপ কম পাইছোঁ। সেইকাৰণে মই এতিয়া এই ধৰণে মাজতে অকণমান তাৰমানে চেনি দি দিম। মাজতে অলপ চেনি দি দিম আৰু চেনিখিনি এতিয়া মই অলপ গলিবলৈ দিম। আৰু গেছৰ ষ্টিমটো বৰ হাই কৰি দিয়া নাই, অলপ ল' কৰি ৰাখিছোঁ গেছৰ ষ্টিমটো। এইটোৱে লাহে লাহে চেনিখিনি গলি যাব। এইটোৱে অলপ দেৰি মই থৈ দিম।
জলফাইখিনি মই এতিয়া বইল কৰিছোঁ। তাৰমানে গোটা জলফাই আচাৰটো বনাবৰ কাৰণে আপোনালোকৰ বেছি কষ্ট নহয় জানো? সেইকাৰণে তাৰমানে মই এতিয়া খুব বেছি 15 মিনিট বইল দিলোঁ, আৰু বইল হোৱাৰ পাছত মই তাৰমানে এটা ফুটা বাউলত তাক ট্ৰেন্সফাৰ কৰি দিম। আপোনালোকে দেখিছে কাটাখন সোমাই গ'ল যেতিয়া আমি গম পালোঁ যে আমাৰ জলফাইকেইটা সিজি গ'ল। এতিয়া মই জলফাইকেইটা তাৰমানে এটা এটাকৈ কটাৰীয়ে তাৰমানে কাটি ল'ম, যাতে মছলাটো জলফাইৰ ভিতৰত যাতে সোমাই যায়, নহয় জানো? সেইকাৰণে মই জলফাইটো এইদৰে তাৰমানে কটাৰীৰে কাটি লৈছোঁ। আৰু তাৰপিছত মই ইয়াত মছলা দিম। আচলতে একেবাৰে ইজি জলফাই আচাৰটো। অকল আমাৰ আচাৰৰ যিটো তাৰমানে ৰেডিমেড মছলা পোৱা যায় ন, মই সেইটোৱে বেছিভাগ ইউজ কৰোঁ। এনেকৈ তাৰমানে মিক্সিত মই গ্ৰাইণ্ড কৰি নলওঁ, আৰু যেতিয়াৰ পৰা এই সুবিধাটো পালোঁ ধৰক। এতিয়া মই তেল অকণমান তাৰমানে গৰম কৰি থৈ দিছিলোঁ, আৰু যেতিয়া তেলখিনি ঠাণ্ডা হ'ল তেতিয়া মই ইয়াত এড কৰি দিলোঁ। লগতে দিলোঁ নিমখ, কাশ্মীৰী লাল মিৰ্চটো এড কৰিলোঁ, আৰু বাকী মই সেই তাৰমানে আচাৰৰ কাৰণে কিনি অনা ৰেডিমেড মছলাটো মই ইয়াত দি দিলোঁ। আৰু এতিয়া মই ভালকৈ মিলাই পিনে এইখিনি ৰ'দত তাৰমানে এদিন ৰ'দত থ'ম, আৰু এইদৰে মই ৰ'দত দিছোঁ। এতিয়া মিঠা বগৰী জামখিনি হৈ গ'ল যেতিয়া, মই এতিয়া তাৰমানে বটলত ভৰাবলৈ লৈছোঁ। এইটোৱে তাৰমানে আপোনালোকে যদি বনাই পিনে থৈ দিয়ে তেতিয়াহ'লে এবছৰলৈকে ভাল হৈ থাকিব। তাতোকৈ বেছি দিন আপোনালোকে ইউজ কৰিব পাৰিব। এইটো আচলতে গুৰটো পকাই দিছোঁ নহয় জানো? গুৰটো পকাই পিনে মই বগৰী জামটো বনাইছোঁ, গতিকে এইটো বেয়া হোৱাৰ কোনো চান্স নাথাকে। এইদৰে এবছৰ 1.5 বছৰলৈকে মই বগৰী এনেকৈ থওঁ, আৰু যেতিয়াই মন যায় তেতিয়াই মই তাৰমানে ৰ'দত বহি আৰু খাওঁ। আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। দেখিবলৈতো বহুতেই ধুনীয়া হয় ন, গুড়ত সিজাইছোঁ যে। আৰু যদি আপোনালোকে চেনি দি সিজায় তেতিয়াহ'লে কালাৰটো অলপ তাৰমানে বগা নিচিনা হয়, তাৰমানে ইমান ধুনীয়া কালাৰ নহয়। আৰু চেনি দিও সিজাব পাৰে, টেষ্টটোতো একেই হ'ব। আৰু ইয়াত মই এতিয়া ভৰাম জলফাইখিনি মই তাৰমানে ৰাতিপুৱাই কামটো কৰিলোঁ, নহয় জানো? তাৰপিছত ইভিনিং টাইমত মই তাৰমানে এইপিনে বগৰীখিনিও ভৰাই দিলোঁ বটলত, আৰু আনচাইডে মই এতিয়া ভৰাই আছোঁ জলফাইখিনি। এনেকৈ আচলতে জলফাই আচাৰটো তাৰমানে ভাঙি পিনে কৰা হয়, নহয় জানো? আৰু ভাঙি পিনে কৰিলে সেইখিনি আচাৰ আমি ৰ'দত বহি তাৰমানে খাব নোৱাৰোঁ, হয় নাই? ভাল নালাগে তাৰমানে। কিন্তু গোটা আচাৰটো আমি যদি ৰ'দত বহি খাওঁ তেতিয়াহ'লে তাৰ তৃপ্তিয়ে বেলেগ। এইদৰে মই আজি এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব। আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলটো চাইছে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ওচৰত থকা বেল আইকনটো যাতে টাচ কৰে। তেতিয়াহ'লে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।